নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিবিৰ ফুকন আৰু আজি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ বৰ্তমান সকলোৰে ভাল বুলি। আৰু মোৰ ইমান ভাল নহয়, গোটেই এইবিলাক দেখিছে হাৰ্ডি ওলাই গৈছে, খাব পৰা নাই। আজি 4 দিন 5 দিনমান হ'ল। তাৰপিছত আজি অকণমান ভাল পাইছোঁ। কালিলৈকে পুৰা জ্বৰ হৈছে, গা বিষ হৈছে, মানে বসন্ত দেখা দিছিলে মোৰ আৰু বহুত মানে গা চা এইবিলাক বিষ হৈছিলে আৰু তাৰপিছত আজি অকণমান ভাল পাইছোঁ নিজে আৰু সেইটো কাৰণে অকণমান খোজ কাঢ়িবলৈ ওলাই আহিছোঁ এই পথাৰৰ ফালে। আৰু আমি গৈ আছোঁ এতিয়া পথাৰ এইপিনে পামগৈ আৰু আজি মোৰ লগত আছে আলহী এগৰাকী আৰু সেইগৰাকী আলহী বহুকেইগৰাকীয়ে বিচাৰি আছিলে ইউটিউব চেনেলৰ যোগেদি চাবলৈ আৰু এবাৰ, আৰু সেই গতিকে লৈ আহিছোঁ আজি, যিহেতু আজি পুৱাই পালেহি। সেইগৰাকী হৈছে মোৰ ভণ্টি আৰু ওৰফে ইউটিউবত শ্ৰীদেৱী বুলি কোৱা হয়। এয়া আৰু মা আৰু ভণ্টি আহিলে, যিহেতু মোৰ গা ভাল নাছিলে আৰু মুখৰ ভিতৰত ওলাইছিলে, মানে বসন্ত ওলাইছিলে, যিটো গৰ্ভত ওলোৱা বুলি কয়। মই গম নাপাইছিলোঁ, প্ৰথমতে মোৰ মানে গাত গুটি ওলাইছিলে, তাৰপিছত ওলাওঁতে মোৰ সেই অলপমান খজুৱাওঁতে মই মানে ফুটাই দিছিলোঁ, খজুৱাইছিলে আৰু সেই তেতিয়া চাগে কিবা এটা হ'ল নাজানো। আৰু এইবিলাক বহুত মায়াৰ বস্তু হয় আৰু সেনেকৈয়ে চাগে মোৰ মুখৰ ভিতৰত ওলালে। এতিয়া মানে এইটো চাইডে অকণমান ফুলি আছে, এইবিলাক বেছিকৈ গিলিব নোৱাৰোঁ, মানে বস্তুবিলাক খাব নোৱাৰোঁ, তেনেকুৱা হৈ আছে। আজি অকণমান ভাল পাইছোঁ, ভাতো অকণমান খাব পাৰিছোঁ আৰু ভাল পাইছোঁ দেখিয়ে অকণমান খোজকাঢ়িম বুলি ওলাই আহিছোঁ আৰু ভণ্টিৰ লগতে ওলাই আহিছোঁ। আৰু এইকেইদিন পূৰা বৰষুণ, বতৰ বেয়া, একেবাৰে পূৰা লেতেৰা বতৰ হৈ আছে আৰু সেই গতিকে একো ভিডিঅ'বিলাকো কৰা হোৱা নাই। নিজৰো গা বেয়া আৰু ইউটিউবত মানে সময় মিলাব পৰা নাই, নিজৰো একেবাৰে গাৰ অৱস্থা বেয়া হৈ আছিলে। সেই গতিকে আৰু ভাবিছোঁ অকণমান আজি এনেই দেখুৱাওঁ, পথাৰলৈ আহিছোঁ, কিমান পানী হৈছে আৰু কেনেকুৱানো হৈছে পথাৰবিলাক, তাকে অকণমান চাম বুলি এনেই ওলাই আহিছোঁ। যিহেতু আমাৰ এইফালে পথাৰ নাই, ইটো চাইডে আছে, কিন্তু এইফালে আমাৰ দেউৰ এজনৰ ঘৰ আছে পথাৰৰ কাষতে, তালৈকো আহিছোঁ এনেই অকণমান। তাকে চাওঁ আপোনালোকক কি দেখাব পাৰোঁ আৰু আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ ভিডিঅ'টো। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব বুলি আশা কৰিছোঁ আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু যিসকল বন্ধুৱে আগৰ পৰাই মোৰ ভিডিঅ'বিলাক চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ব'লকচোন ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ আৰু আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। ব'ল আকৌ। এয়া দেখিছেনে, ইমান বোকা পানী এডোখৰ মানে গোবাটি হয়। আৰু সেইয়া গৈ আছে ভণ্টি আগত, সেইফালে এজনে গৈ আছে জেওৰা ভেটিবলৈ, মানে কঠীয়া আনি ভেটিবলৈ গৈছে আৰু মই ইয়াতে যাম এতিয়া পানীয়ে এইয়া গৈছোঁ, পৰিলে খতম হ'ম আৰু গৈ আছোঁ। পৰিলে মানে মোবাইলটো প্ৰথমতে ল'বিহি দেই। গৈছিলি এইয়া আহি পালোহি আৰু বাম আৰু অকণমান আছেই। বাম দুঘৰত আহি লৈছোঁ আৰু আজি মোৰ পূৰা তেল লগাই থৈছোঁ, মূৰটো পূৰা তেলতেলীয়া হৈ আছে, পূৰা তেল লগাই লৈছোঁ। যিহেতু পূৰা মানে একেবাৰে জ্বৰত ক'ব নোৱাৰা হৈ গৈছিলোঁ। তাৰপিছত আজি ভণ্টি আহিলে, তেল চেল লগাই মেলি দিলে আৰু তেল লগাই তেলতেলীয়া কৰি থৈছোঁ মূৰটো। আৰু এতিয়া
অকণমান পথাৰৰ দৃশ্যটো দেখাম আপোনালোকক। ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। রোদালি তুমি পুয়ারে খিৰিকীৰ ফাকেৰে সুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি বাঢ়িছে উলাহ বুকুতে নাচিছে জীৱনে হেঁপাহতে বাঢ়িছে উলাহ বুকুতে নাচিছে জীৱনে হেঁপাহতে মৰমৰ দলিচাখন সাৱটি লৈ ৰোদালি তুমি পুৱাৰে খিৰিকী ফাকেৰে সুমাহি ফাগুনী